যিমান পাৰে নিজে ক্ৰিয়েট কৰক, নিজৰ ফটো দিয়ক, নিজৰ কিবা লিখি দিয়ক, ষ্টেটাছ লিখি দিলেতো পইচা পায় আজিকালি। কোনোবাই গুড মৰ্ণিং দি দিয়ক, তাতো পইচা পায়। হাই গাইজ, যোৱাকালি মই এটা ভিডিঅ' বনাইছিলোঁ, যিটো আপোনালোকক কৈছিলোঁ যে আন কাৰোবাৰ ভিডিঅ' ফটো মেছেজ বা এভৰিথিং ষ্টেটাছ কেতিয়াও শ্বেয়াৰ নকৰিব। যদি কৰে তেনেহ'লে আপুনি 1 টকাও কামানি কৰিব নোৱাৰিব। আনকি ফেচবুকে আপোনালোকক আইডিত যেতিয়া ফেচবুকে আপডেট দিব তেতিয়া আপোনাক কপিৰাইট দি দিব, ইয়াতো ষ্ট্ৰাইক দি দিব, ইয়াতো ডিলেট ভায়োলেশ্যন কৰি দিব আপোনাৰ আইডিটো। তো গতিকে সেইটো পৰিস্থিতি নানিব। যদিহে আপুনি ভাবিছে যে মই 1 টকা 2 টকা হ'লেও কামাম ফেচবুকৰ পৰা, তে সেইসকল আইডি ইউজাৰে কেতিয়াও এইটো কাম ভুলতে নকৰিব যে মই বেলেগৰ ভিডিঅ' শ্বেয়াৰ কৰি মই কামানি কৰি দিম, বেলেগৰ ফটো, ই ডাঙৰ ক্ৰিয়েটাৰ হয়, তাৰ লাইভত আহিছে, তাৰতো লাইভটো শ্বেয়াৰ কৰি দিম, তো মই কামানি হৈ যাব, বেছি ভিউজ আহিব। সেইটো তাৰহে ভিউজ আহিব, আনকি তোমাৰ নাহে বা আপোনাৰ নাহে। গতিকে সেইটো ভুল কেতিয়াও নকৰিব। যদিহে আপুনি অৰিজিনেল ইউজাৰ হয়, ইউজাৰ আইডি আপোনাৰ খুব চেল্ফ একাউণ্ট ইউজাৰ আইডি আপুনি চলাই আছে, টকা কামানি কৰিম বুলি ভাবি আছে, ঠিক আছে? তো গতিকে এইটো ভুল কেতিয়াও নকৰিব। আপুনি যিমান পাৰে নিজৰ ব্যক্তিগত আপোনাৰ মোবাইলেৰে শ্বুট কৰি, কেমেৰা দি শ্বুট কৰি ফটো তুলি, যেনেকুৱাই নাপাৰে, এভৰিথিং নাপাৰে। আজিকালি যদি আপুনি এনে জাষ্ট এটা ক্লিক কৰি আপুনি মেছেজ ফেচবুকত পোষ্ট কৰি দিয়ে, তাৰ পৰা পে'মেণ্ট ষ্টাৰ্ট হৈ যায় না। যোনে ইউজাৰ আছে সেইটো জানে অলৰেডি, কিছুমানে নজনাসকলকে কৈছোঁ মই যে এইটো ভুল নকৰিব। বেলেগক কেতিয়াও ফেচবুকৰ ভিডিঅ' হওক, পোষ্ট হওক, কাৰোবাৰ পৰা কপি কৰি আনি পেলাই ইয়াত পোষ্ট নকৰিব। যদি কৰে তেনেহ'লে আপোনালোকে আপোনাৰ আইডি বেয়া হৈ যাব। যোনে ফেচবুক খালি ভিডিঅ' চাব, এণ্টাৰটেইনমেণ্টৰ কাৰণে চাই থাকে, তো এখেতৰ কাৰণে একো প্ৰব্লেম নাই, সিহঁতক শ্বেয়াৰ কৰিব আমাক। যিহেতু সিহঁতে যদি শ্বেয়াৰ নকৰে তেনেহ'লে আমি কেনেকুৱা হ'ব, আমাৰ আইডি কেনেকুৱা চলিব? গতিকে এখেতক আমি ধন্যবাদ জনাম যে আমাক ভিডিঅ'বিলাক শ্বেয়াৰ কৰে, যে লাইক কৰে, কমেণ্ট কৰে। তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ, সকলো ইউজাৰক। আৰু যিসকল ইউজাৰে মানে আইডি ইউজ কৰে অৰিজিনেল আইডি দি পেলাই, তেখেতেতো আৰু এইটো পচিবল নহয়। এইটো আমাৰ গাইডলাইনত লিখা আছে, আমি শ্বেয়াৰ কৰিব নোৱাৰিম বা কাৰোবাৰ ফটো পোষ্ট কৰিব নোৱাৰিম, বেলেগৰ আনৰ কোনো বস্তুৱে আমি ফেচবুকত ইউজ কৰিব নোৱাৰিম। তো সেইটো আমাৰ গাইডলাইনত লিখা আছে, গতিকে আমি এইটো আমাৰ বাধা আছে, তো আমি সেইটো নোৱাৰিম। তো গতিকে যিসকলে মানে এণ্টাৰটেইনমেণ্টৰ কাৰণে ফেচবুকটো চাই থাকে, তো এখেতক আমি ধন্যবাদ দিছোঁ আমাৰ ভিডিঅ'টো শ্বেয়াৰ, লাইক, কমেণ্ট কৰাৰ বাবে। সেইবুলিয়ে আমি আগবাঢ়ি যাব পাৰিছোঁ বা যাম। তো আপোনালোকৰ ছাপোৰ্টতে আমি আগুৱাই যাম বা গৈ আছোঁ যিহেতু। তো গতিকে ধন্যবাদ জনাইছোঁ। আৰু যিসকল অৰিজিনেল আইডি নতুন কিছুমান যদি নাজানে, তে এই কাম কেতিয়াও নকৰিবা। কোনোবাই যদি লাইভত আহিছে যে শ্বেয়াৰ কৰি দিছোঁ, নহয়, আপোনাৰ আইডিত কেতিয়াও শ্বেয়াৰ নকৰিব, এইটো ভুল কেতিয়াও নকৰিব। কোনোবা যদি যে ডাঙৰ ক্ৰিয়েটাৰ হয়, যে তাৰ ফটোটো ভাল লাগিব, ধুনীয়া ছোৱালী হওক বা যেনেই নহওক, আপোনাৰ যদি আপোনাৰ টীমত আছে, তে সেই ছোৱালী আপুনি ফটো দিব পাৰে। আপোনাৰ টীমৰ যোন আছে, সেইটো প্ৰব্লেম নাই। যে আপোনাৰ টীমত আছে আপুনি দিব পাৰে। উইদাউট টীমত যদি আপুনি জানে যে কোনোবা ডাঙৰ ক্ৰিয়েটাৰ মই এইটো ফটো দি দিম, লাইক পাব, কমেণ্ট পাব, কিন্তু আপোনাৰ আইডিত এফেক্ট পৰি যাব, কপিৰাইট লাগি যাব। গতিকে এইটো নকৰিব। আৰু দ্বিতীয়তে কথা আছিল যে যিমান পাৰে নিজে ক্ৰিয়েট কৰক, নিজৰ ফটো দিয়ক, নিজৰ কিবা লিখি দিয়ক, ষ্টেটাছ লিখি দিলেতো পইচা পায় আজিকালি। কোনোবাই গুড মৰ্ণিং দি দিয়ক, তাতো পইচা পায়। গুড ইভিনিং দি দিয়ক, গুড নাইট দি দিয়ক, তাতো পইচা পায়, কোনো প্ৰব্লেম নাই। আপোনাৰ ফটো আছে যে ভাল জেগা এটা গ'লোঁ, এনেকৈ ক্লিক কৰিলোঁ, মাৰি দিলোঁ, পোষ্ট কৰি দিলোঁ, বাছ, তাতো পইচা পায়। তো গতিকে বেলেগতো কিয় দিব, নিজে ক্ৰিয়েট কৰি দিয়ক, চেল্ফ ক্ৰিয়েট কৰক, যিটো আপোনাৰ চেল্ফ আইডি আপোনাৰ নিজৰ আছে ন। তো এইখিনি কৰিব। বাকী ধন্যবাদ আকৌ এগেইন, মই আকৌ ধন্যবাদ জনাইছোঁ সকলো ইউজাৰক, যিসকললৈকে আমাৰ ভিডিঅ' চাই পেলাই লাইক, শ্বেয়াৰ, কমেণ্ট কৰে, তেখেতক আমি দিলছে চালুট কৰিছোঁ। থেংক ইউ। জয় অসম, জয় হিন্দ।